ভনীসকলৰ পৰা আঁঠুকাৰি যে 500 টকা এটা দি আঁঠুকাৰি 500 টকা এটা যে আমি ল'বলগীয়া হৈছে, আমাৰ লাজ লাগিছে। আমাৰ আইসকলে 500 টকীয়া মানুহ নেকি? আমাৰ আইসকল 500 টকীয়া মহিলা নেকি? আমি আজমল ডাঙৰীয়াক এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপুনি ইয়াত কি TRP ল'বলৈ আহিছে নেকি? 500 টকা দি কেতিয়াবা আপুনি গাছত ভৰি দিব, সেইটো নিউজত উলিয়াব, আপুনি নিজে উলিয়াব। আকৌ আপুনিয়ে কালি কি কৰিছে, ভিডিঅ' এটা বনাই 500 টকা দি দিয়ে, 500 টকা এখন দি তেখেতে কি কৰিছে, আমাৰ আইসকলক মাফ খুজাইছে, লাজ লাগিছে। 500 টকীয়াৰ কাৰণে আমাৰ অসমৰ এজন বোৱাৰীয়েক আঁঠু কৰাই সেৱা কৰিব দিছে আজমল ডাঙৰীয়াই। তো আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাই যাব কেনেকৈ 500 টকীয়াৰ কাৰণে আমাৰ এজন অসমীয়া বোৱাৰীক কিয় আঁঠু কৰাব দিলে। ইমান নীলাজ কথা, ইমান লাজৰ কথা। আৰু এইটো কথা মই কোৱা নহয়, সকলো নিউজত, সকলো ফেচবুকেৰে আমি দেখি পাইছোঁ যে আৰে ভাই 500 টকীয়াৰ কাৰণে আঁঠু কৰাব লাগে নেকি? আপোনালোকে ভাবি চাওক, আমি আজিলৈকে 500 টকাৰ কাৰণে কেতিয়াও আঁঠু কৰাব দিয়া নাই। কিয়নো 500 টকা কি আজিলৈকে একোৱেই নাপায়, না 1000 টকাত কিবা পায়, না 500 টকাত কিবা পায়, একোৱেই নাপায়। তে 500 টকীয়াৰ কাৰণে আজমল ডাঙৰীয়াই কিয় আঁঠু কাঢ়িব দিলে, এই নিউজত আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। 24 ঘণ্টাৰ ভিতৰত মাফ খুজিব লাগিব বা নিমাহা খুজিব লাগিব। আপোনালোকে এনেকুৱা এটা ভিডিঅ' দেখিছিলা, তো এই নিউজটো চাই ল'ব। এইটো কথা সকলোৱে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কাকবা 500 টকীয়া বা 1000 টকীয়া লয়, কাকবা আঁঠু কৰাব দিছিল নেকি? এইটো কথা সকলোৱে কৈছে, নাই দিয়া জানো। নিজৰ সেৱা কৰাটো বেলেগ, কিন্তু বেলেগে আঁঠু কৰাই সেৱা কৰি দিয়াটো বেলেগ। ঠিক আছে, অলপ মান সন্মানৰ কথা আছে, সকলোৱে জানে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব, মই দি আছোঁ বাৰু, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। তো পোনপ্ৰথমে চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে কমেণ্ট কৰি জনাই দিব। দে ভিডিঅ'টো চোৱা আৰু শ্বেয়াৰ কৰি দিব। আহিছে, আমি একো বেয়া পোৱা নাই। তেখেতক বান সাহায্য নামত আমাক সহায় কৰিবলৈ শিৱসাগৰ জিলাত, চৰাইদেউত চবকে আমাক সহায় কৰিবলৈ আহিছিলে, আমি বেয়া পোৱা নাই, তেখেতক আমি ধন্যবাদ জনাইছোঁ। কিন্তু তেখেতে কালি আমাৰ আইসকলৰ পৰা, আমাৰ মাসকলৰ পৰা, আমাৰ ভনীসকলৰ পৰা আঁঠুকাৰি যে 500 টকা এটা দি তেখেতক আঁঠুকাৰি 500 টকা এটা যে আমি ল'বলগীয়া হৈছে, আমাৰ লাজ লাগিছে। আমাৰ আইসকলে 500 টকীয়া মানুহ নেকি? আমাৰ আইসকল 500 টকীয়া মহিলা নেকি? আমি আজমল ডাঙৰীয়াক এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপুনি ইয়াত কি TRP ল'বলৈ আহিছে নেকি? 500 টকা দি কেতিয়াবা আপুনি গাছত ভৰি দিব, সেইটো নিউজত উলিয়াব, আপুনি নিজে উলিয়াব। আকৌ আপুনিয়ে কালি কি কৰিছে, ভিডিঅ' এটা বনাই 500 টকা দি দিয়ে, 500 টকা এখন দি তেখেতে কি কৰিছে, আমাৰ আইসকলক মাফ খুজাইছে, লাজ লাগিছে। অসমীয়া হিচাপে, অসমীয়া বোৱাৰী হিচাপে, শিৱসাগৰৰ আহোমৰ জেগাৰ ছোৱালী হিচাপে নিজকে লাজ লাগিছে। আৰু সেই ভণ্ড নেতাকেইজনক ক'ব বিচাৰিছোঁ, কালি তেওঁলোক ক'লে গ'ল, আমাৰ আইসকলে যে যেতিয়া আঁঠুকাৰি যে 500 টকা লৈছিলে, আজমল ডাঙৰীয়া যে আঁঠুকাৰি দিব দিছে, 500 টকা দিছে, 500 টকা আমাৰ আইসকল নেকি? আমাৰ আইসকল 500 টকীয়া নেকি? গতিকে সেইকেইজনকো ক'ব বিচাৰিছোঁ, এইসকলে আজমল ডাঙৰীয়াক TRP ইয়ালৈ আনিছে, নিজক ডাঙৰ নেতা বুলি কয়, সেইকেইজনক ক'ব বিচাৰিছোঁ, অতি সোনকালে তেখেতক বুলি কৈ আজি মিয়াৰ লগতে ঘূৰি আহি আমাৰ আইসকলে আঁঠুকাৰি পইচা ল'ব লগা হৈছে। সেই আমাৰ ককাই ভাই দুজনৰ লাজ লগাই, আমাৰ সেই ককাইকেইজনৰ লাজ লগা নাই। শিৱসাগৰ নিচিনা জেগাত আহি, আমাৰ নিজৰ জেগাত আহি কোনোবা এজন মুছলিমে আহি ইয়াত আহি আঁঠুকাৰি তেওঁলোকৰ পৰা পইচা ল'ব লগা হৈছে, লাজ লগা নাই। গতিকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতে মাফ খুজিব লাগিব আইসকলক। আমাৰ নিজে লাজ লাগিছে। সেই আজমৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি কিন্তু ইয়াত আৰু আহিম বুলি নাভাবিব, আপুনি কিন্তু ইয়াত আৰু শিৱসাগৰত ভৰি দিম বুলি নাভাবিব, নহ'লে আমি কাকো খাতিৰ নকৰোঁ। আমি বেছি সময় নালাগে আপোনাক ঘৰ ঘেৰাও দিবলৈ। গতিকে স্পষ্টভাৱে কৈছোঁ, আপুনি 24 ঘণ্টাৰ ভিতৰত আমাক, আমাৰ আইসকলক, আমাৰ মাসকলক, আমাৰ ভনীসকলক বুজাইছে, এই আঁঠুকাৰি আপোনাক পইচা ল'বলগীয়া হৈছে। গতিকে আপুনি তেনেকৈ ধৰণে আপুনি আঁঠুকাৰি আমাৰ আইসকলক মাফ খোজক, নহ'লে কিন্তু বেয়া হ'ব।